হে গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰ আন এটা ব্লগলৈ আপোনালোকৰ সকলোকে পুনৰ স্বাগতম। আজি হ'ল 30 তাৰিখ আৰু আপোনালোক সকলোকে মোৰ ফালৰ পৰা এডভান্স ঈদ মুবাৰক। ঈদ বুলি সদায় কাম কৰিয়ে আছোঁ, চাফা কৰিয়ে আছোঁ, এটাৰ পিছত এটা ৰুম চাফা কৰিলোঁ, কিন্তু লাষ্ট এই ৰুমটো বাচিছে আৰু সেইকাৰণে এই ৰুমটো আজি চাফা কৰোঁ বুলি ভাবিছোঁ আৰু লগতে আপোনালোককো দেখালোঁ। মই ঈদ ইয়াতে নকৰোঁ, মই ঈদ কৰোঁ নিজৰ সৌৰৰ ঘৰত আৰু তথাপিতো মানে কি ঘৰখন চাফা কৰিলে ভাল লাগে, ইয়াত নকৰিলেও কি হ'ব, ঘৰটো নিজৰে আৰু ঈদ বুলি ফেলে ভালেই হ'ল মোৰ যে ঘৰটোও চাফা হ'ব, ডিপ ক্লিনিং কৰা হ'ব আজি ঈদ বুলিয়েই নে কি কয়। আৰু মই বহুত দিনৰ পৰা ভাবি আছোঁ যে মই এই লিভিং ৰুমটো অলপ চেঞ্জ কৰিম, কিন্তু মানে কি ইমান চেঞ্জ কৰিব টাইম নাপায় ন, বাকী কিছুমান কাম থাকি যায় সেইকাৰণে। কিন্তু আজি ঈদ বুলিয়ে মই ভাবিলোঁ না, আজি ৰুমটো চেঞ্জ কৰি দিওঁ অকণমান আৰু গোটেইখিনি চাফাও হৈ যাব, চেঞ্জো হৈ যাব, ভালো লাগিব তেতিয়া। সেইকাৰণে ভাবিলোঁ পৰ্দাকেইখন আগতে খুলি লওঁ, তাৰপিছত এই কুচন কভাৰ যি আছে এই গোটেইখিনি একেলগে চাৰ্ফত অকণমান ভিজাই থৈ দিম, কাৰণ ভিজাই থ'লে আপুনি হাতেৰে ধুই দিলে লেতেৰাটো সোনকালে গুচি যায়। কাৰণ মই ৱাশ্বিং মেচিন ব্যৱহাৰ কৰিব নোৱাৰোঁ, কাৰণ খুব হেভি থাকে আৰু ইয়াতে লোহাৰ ষ্টীলৰ এটা ওপৰত ৰিং টাইপৰ থাকে ন, এইটো ৱাশ্বিং মেচিনত দিলে ভাঙি যায়, এইটো চবেই জানেই, তথাপি বাৰু ক'লোঁ। গতিকে অসুবিধা হয় অকণমান, সেইকাৰণে ভাবিলোঁ হাতেৰে ধুম যিহেতু এইবোৰ আগতে ভিজাই থৈ দিওঁ। তাৰপিছত গোটেই খিৰিকীবোৰ খুলিছোঁ, আজি মই ভাবিছোঁ খিৰিকীবোৰ চাফা কৰি দিম, কাৰণ খিৰিকীবোৰতো বহুত লেতেৰা সোমাই থাকে আৰু এই মকৰাবোৰ যে ইমান জাল বান্ধে ন, নক'ব আৰু। দিনটোত মানে কি এদিনৰ পিছে পিছে যদি আপুনি চাফা নকৰে একদম মকৰাই জাল বান্ধে। মোৰ ইমান যে হয় মই ক'বই নোৱাৰোঁ কিহৰ কাৰণে হয়। তাৰপিছত ভাবিছোঁ গোটেই চোফাকেইখন মাজত আনি ল'ম, কাৰণ মাজত আনিলে কি হ'ব যে যিবোৰ ছাইডৰ আমাৰ হাত নাযায় ন, কেতিয়াবা এইখিনিলৈ চাফা কৰা নাযায় কোণাবোৰ কিছুমান, সেইবোৰো সুবিধা হ'ব চাফা কৰিবলৈ। তাৰপিছত আৰু এইবোৰ যিবোৰ কোণাৰ যিবোৰ লেতেৰা আছে এইবোৰ গোটেইখিনি সাৰি লৈ আগতে সাৰি পেলাই দিম গোটেই লেতেৰাখিনি। তাৰপিছত মই কি কৰিম যে চাৰ্ফৰ পানী অকণমান ল'ম, কাৰণ চাৰ্ফৰ পানী ল'লে কি হয় যে আপোনাৰ প্ৰথমে যিবোৰ লেতেৰা আছে পকাত সেইবোৰো ধোৱা যাব, তাৰপিছত আপোনালোকে ভাল পানী ল'ব আৰু লগত মই ডেটল লৈ লৈছোঁ অকণমান, কাৰণ বৰষুণৰ দিন ইমান পোকা পৰুৱা আহি থাকে, ঘৰৰ ভিতৰতো সোমায় আৰু ভয় লাগে ন, কেতিয়াবা গৰম লাগিলে পকাতে শুই দিওঁ। সেইকাৰণে ভাবিছোঁ যে ডেটল বা ফেনিয়েল যি হয় আৰু অকণমান লৈ পেলাই মুচি দিলে চাফাও হৈ থাকিব আপোনাৰ আৰু টেনশ্যনো নাথাকে। আৰু আপোনালোকক কৈছোঁৱে যে মই ঘৰত যাম, গতিকে ঘৰত যোৱাৰ আগতে নিজৰ মুখখনো চাফা কৰিব লাগে ন, সেইকাৰণে মই ইয়াতে ফেচ পেক লগাইছোঁ আৰু হেয়াৰ মাস্ক লগাইছোঁ আজি। এইবোৰ কৰি থাকোঁতে মোৰ নামত এটা পাৰ্চেল আহিছে, নাজানো কোনে দিছে আৰু একদম ৰ'ব নোৱাৰি ন, খুলিয়ে পেলালোঁ, ভাবিলোঁ গাও ধুই দিম গতিকে খুলিয়ে দিওঁ। আৰু আজি চাওকচোন কিমান বৰষুণ দিছে, অৱস্থাই নাই একদম, কাপোৰখিনি ভাগ্য ভাল শুকালে। বহুত কাম কৰিলোঁ সেইকাৰণে ইমান ভোক লাগিছে, কিন্তু নৰ্মেল খানা বনালোঁ, একদম শুকান জলকীয়াৰে আলু পিটিকা বনাইছোঁ, চালাড আছে, কণী আছে, দালি, বাছ এইখিনিয়ে আজি আমাৰ খানা দুপৰীয়াৰ। হে গাইজ, গা ধুই আহিলোঁ, ভাতো খালোঁ, তাৰপিছত আৰু শেষ হ'ল। এতিয়া ভাবিছোঁ এটা লৈ যাবৰ কাৰণে এটা কাষ্টাৰ্ড কেক বনাওঁ, আৰু কেকটো আপোনালোকক দেখুৱাম কেনেকৈ বনাওঁ, একদম চিম্পুলত বনাম, কণী চণী নিদিয়াকৈ। আৰু তাৰ আগত মোৰ যে আহিলে গিফ্টটো যে আহিলে, এইটো আছিলে হাজবেণ্ডে দিয়া, তেওঁ ছাৰপ্ৰাইজ গিফ্ট দিছে মোক, মই নিজেই নাজানো যে তেওঁ যে এইটো কাম কৰিব আৰু। কাৰণ ফোন কৰিলোঁ, ফোন কৰোঁতে মই বোলে মোৰ তাত এনেকুৱা পাৰ্চেল এটা আহিছে, কোনে দিছে, তেতিয়া তেওঁ কৈছে বোলে ময়ে দিছোঁ। হয় দিয়া, ইমান দূৰ আহিব নোৱাৰিলেও যে দিছে, আৰু মই নিজেই নাজানো, মোক এবাৰো কোৱা নাই যে এনেকুৱা কৰিব বুলি পেলাই। বাৰু দেখুৱাম মই ড্ৰেছটো কেনেকুৱা, খুব ধুনীয়া, মই এনেকৈ মোক বহুত দিন আগতে কৈ আছিলোঁ তেওঁক মোক এনেকুৱা এটা ড্ৰেছ খুব ইচ্ছা পিন্ধিবৰ কাৰণে, সেইকাৰণে দিছে। মই বাৰু পিছত দেখুৱাম। এতিয়া কেকটো বনাওঁ, আৰু কেকটো বনাবৰ কাৰণে ৰ'ব মোৰ চুলিখিনি কেনেকুৱা হৈছে কওকচোন, ভাল হৈছেনে? আৰু স্কিন মুখতো কিন্তু একো খানা নাই দেই, লিপষ্টিক অলপ লগাইছোঁ, পাউডাৰ লগাইছোঁ, আৰু চুলিখিনি কিন্তু মই গা ধুই উঠি ধোৱাই মানে কি ফনিওৱাই নাই, তথাপি ইমান ধুনীয়া চিল্কি হৈছে চাওকচোন। দাম যিহেতু অলপ ভাল হৈ থাকিবই লাগিব, হয়নে নহয়? সেইকাৰণে ব'লক তেতিয়াহ'লে কেকটো বনাওঁ। আৰু কেকটো বনাবৰ কাৰণে মই মানে কি অভেনটো 15 মিনিট প্ৰি হিট কৰি ৰাখিম, তাৰ 15 মিনিটমান প্ৰি হিট কৰাৰ মানে মোৰ এই কেকৰ যিখিনি বেটাৰ বনাম সেইখিনি হৈ যাব তেতিয়ালৈ। মই কেকটো সৌৰৰ ঘৰতে লৈ যাম, আৰু মোৰ হাতত অকণমান কাষ্টাৰ্ড পাউডাৰ পাছিলে যিটো বজাৰত পোৱা যায়, আৰু সেইকাৰণে ভাবিলোঁ এইটো কেককে বনাওঁ। এতিয়া 1 কাপ মই ময়দা লৈছোঁ, ৰিফাইন ময়দা, আৰু আধা কাপ লৈছোঁ মই কাষ্টাৰ্ড পাউডাৰ, আৰু আধা কাপ লৈছোঁ গাখীৰ, আৰু অকণমান বেকিং পাউডাৰ 1 চামুচ লৈছোঁ, আৰু অকণমান বেকিং চ'ডা, ৰিফাইন তেল লৈছোঁ আধা কাপ, আৰু আধা কাপ চেনি।
আজি মই ইয়াতে কাগজ পাহি নিদিওঁ, ভাবিছোঁ আজি অকণমান ৰিফাইন তেল সানি দিছোঁ। সানি তাৰপিছত অকণমান ময়দা দি দিম, দি চাৰিওফালে এনেকৈ চিৰাই দিলে লাগি নধৰে, কাগজ নিদিলেও চলি যায় তেতিয়া। আৰু যিটো এক্সট্ৰা ময়দা থাকিব সেইখিনি পেলাই দিব আপোনালোকে, মানে চাইড কৰি দিব। আৰু ইয়াতে মই গাখীৰ লৈছোঁ, আধা কাপ গাখীৰত আধা কাপ মই ৰিফাইন তেল দি লৈছোঁ। আৰু এইখিনি ভাল কৰি মিক্স কৰি ল'ম, যাতে তেলখিনি আৰু গাখীৰখিনি মিক্স হৈ যায়, তেতিয়ালৈ আমি খাটি থাকিম অকণমান। এতিয়া মই আধা কাপ চেনি দিছোঁ ইয়াতে। আপোনালোকে মিঠা যিমান খায় সিমান দিব পাৰে, মই মিঠা ইমান নাখাওঁ কাৰণ চাহৰ লগত যিহেতু কেকটো খোৱা যাব এই কেকটো, সেইকাৰণে চেনি মই আধা কাপে দিছোঁ। আৰু ইয়াতে দিছোঁ মই 1 কাপ ময়দা। আপোনালোকে ডাঙৰ কেক বনাব খোজে তেতিয়াহ'লে 1 কাপৰ জেগাত 2 কাপ দিব, 2 কাপ দিলে বাকীবোৰ মিলাই যাব, সেই হিচাপে কম পৰিমাণ মিলাই দিব। আৰু ইয়াতে দিছোঁ মই 4 ভাগৰ 1 ভাগ, মানে কি 4 ভাগৰ 1 ভাগ ইয়াতে কাষ্টাৰ্ড পাউডাৰ দিছোঁ, আপোনালোকে বেছি দিলেও দিব পাৰে। মই তেতিয়া কাষ্টাৰ্ড পাউডাৰ আধা কাপ দিছিলোঁ বুলি কৈছিলোঁ, আধা কাপ নহয় 4 ভাগৰ 1 ভাগহে। মই আৰু লেতেৰা কৰি থকা নাই, আধা কাপৰ যিটো কাপ আছে সেইটোৰে জুখি গোটেইখিনি মেজাৰমেণ্ট কাপতে অকণমান দি লৈছোঁ, তেনেকুৱা কৰিছোঁ। আৰু এতিয়া মই বেকিং পাউডাৰ, বেকিং ছ'ডা আৰু দি পেলাই ভালকৈ এইখিনি মিক্স কৰি ল'ম। মই অকণমান কেমেৰাটোৰ ফালে চাই আছিলোঁ যে, সেইকাৰণে গোটেই চাৰিওফালে পৰি গৈছে, একো নাই। এতিয়া মই ইয়াতে হালধীয়া ৰং দিছোঁ, আপোনালোকে নিদিলেও চলি যাব। মই মানে অকণমান বেছি হালধীয়া হ'বৰ কাৰণে ৰংটো দি লৈছোঁ, একো নাই। আৰু এতিয়া দেখিছেনে বহুত গোটা হৈ গৈছে, মোক এনেকুৱাকৈ নালাগে, সেইকাৰণে গোটা হ'লে আপোনালোকে গাখীৰ দিব, আৰু যিমান গোটা হয় সিমানে গাখীৰ দি যাব, একো নাই। গাখীৰ দিলে যিমান দিলেও কোনো কথা নাই। মই অকণমান গাখীৰ দি দিছোঁ, জোখ একো নাই, বাছ এনেকুৱা হ'ব লাগিব যে ওপৰত দাঙি দিলে বস্তুটো তলত ধুনীয়াকৈ নামি পৰে, মই দেখুওৱাৰ দৰে, তেতিয়াহ'লে ধুনীয়া হ'ব। এতিয়া ইয়াতে দিছোঁ মই কিচমিচ, আপোনালোকে যিয়ে দিয়ে আৰু ড্ৰাই ফ্ৰুটছ যি দিয়ে দিব পাৰে লগত। মই কিচমিচে আছিলে হাতত, সেইকাৰণে কিচমিচে দি দিছোঁ। এতিয়া এইখিনি গোটেইখিনি কেক টিনত মই বাকি ল'ম। আৰু মই 180 ডিগ্ৰীত 25 মিনিট সময় বহুৱাইছোঁ এইটো। আৰু আপোনালোকে যদি অভেনত নিদিয়ে তেতিয়াহ'লে আপোনালোকে কেক যেনেকৈ বনায়, আপোনালোকে যে ঘৰত বনায়ে, কেৰাহীত ষ্টেণ্ড এডাল দি তাৰপিছত আপোনালোকে সেইটো একদম কম জুইত আধা ঘণ্টাৰ কাৰণে দি থৈ দিব, আৰু হাতেৰে চেক কৰি থাকিব। আৰু মোৰ পূৰা লগভগ 35 মিনিটমান লাগিছে এইটো কেকটো হওঁতে, কাৰণ মাজতে লাইন গৈছিল, সেইকাৰণে। দেখিছেনে কিমান ধুনীয়া হৈছে, বাছ ইমান ইজি আপোনালোকেও বনাই ল'ব ঘৰতে। মোৰ ফাইনেলি মই ড্ৰেছটো দেখাম, যিটো মোৰ হাজবেণ্ডে দিছে, আৰু আপোনালোকে ক'ব কেনেকুৱা লাগিছে, ঠিক আছে। এইটো হ'ল কুৰ্তা। এইটো কুৰ্তাটো হ'ল চিকেন কাৰী বুলি কয়, চিকেন কাৰী কুৰ্তা, লক্ষ্ণৌৰ। খুব ধুনীয়া, বহুত ইচ্ছা পিন্ধিব। আৰু ইয়াৰ লগত আহিছে এইটো পেণ্ট। মণি ৰয়ে যে পিন্ধে, চিৰিয়েল যে কৰে, খুব পপুলাৰ নাগিন চিৰিয়েল যে কৰে, মণি ৰয় যে ড্ৰেছটো পিন্ধিছিল পিংক কালাৰৰ, সেইটো আছিলে চিকেন কাৰী। আৰু সেইটোৱেই, সেই ড্ৰেছটোৱেই এইটো। ইয়াতে তলত ইনাৰ লাগিব পিন্ধিবৰ কাৰণে, পাতল হয়, কিন্তু মণি ৰয়ে যে পিন্ধিছিল সেই ড্ৰেছটোৱেই আনি দিছে মোৰ হাজবেণ্ডে। আৰু মোৰ হাজবেণ্ডলৈ থেংক ইউ, আপুনি যে এইখিনি জানিলে মোৰ কথা, আৰু মোক যে এই ড্ৰেছটো দিলে, মোৰ বহুত ভাল লাগিছে। আৰু কি ক'ম আৰু, ঠিকে আছে, মই আজি ড্ৰেছটো নিপিন্ধোঁ, আৰু এদিন পিন্ধি দেখুৱাম। ভিডিঅ'টো বহুত লম্বা হৈ গৈছে, আকৌ এটা ভিডিঅ'ত আকৌ আহিম। তেতিয়ালৈ আপোনালোক ভালে থাকিব, আৰু কোনোবা যদি মোৰ চেনেলত নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব, কাৰণ আপোনালোকে ছাবস্ক্ৰাইব নকৰিলে মই কেনেকৈ আগবাঢ়িম, হয়নে নহয়? যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, আৰু এটা লাইকো কৰিব, এটা কমেণ্টো কৰিব, তেতিয়াহ'লে আকৌ আহিম নতুন এটা ভিডিঅ'লৈ। তেতিয়াহ'লে বাই বাই।